সেইদিনা ক্লাছৰ পিছৰখিনি আজি চাই লোৱা। সেইদিনা আমি পৃষ্ঠা 53লৈকে পঢ়িছিলোঁ যে অসমৰ ডিমা হাছাও জিলাৰ দাউজালি হাডিং নামৰ জেগাত পুৰণি কিছুমান সামগ্ৰী পোৱা গৈছে, শিলৰ সামগ্ৰী পোৱা গৈছে। আজি তাৰ পিছৰখিনি চোৱা। এতিয়া যে ৰঙা চিন দিয়া আছে সেই জেগাখিনিলৈ মন কৰা। কি সুধিছে প্ৰশ্নটো? আদিম মানৱে কি কি প্ৰাণী পুহিছিল আৰু প্ৰাণীবোৰ কি কি কামত ব্যৱহাৰ কৰা হৈছিল? এতিয়া ওপৰৰ পেৰাগ্ৰাফটোত আমাক কি দিয়া আছে যে মানুহবিলাকে চিকাৰ কৰিবলৈ যে গৈছিলে, চিকাৰ কৰোঁতে কি হৈছিলে? একেদিনাইতো যদিবা চিকাৰ কৰিবলৈ গৈছে তেতিয়া কি হৈছে, কেইবাটাও জন্তু পাইছে। একেলগে যদি চব জন্তু মাৰি পেলায় তেতিয়াহ'লে একেদিনাইতো খাব নোৱাৰিব আৰু সেইবোৰ নষ্ট হ'ব, পেলনি যাব। সেইটোৰ কাৰণে তেওঁলোকে এটা বুদ্ধি কৰিলে। সেই উপায়টো হৈছে তেওঁলোকে যিটো মাৰিব পাৰিলে, মানে ডাঙৰ যিটো জন্তু আছিলে সেইটো ধৰি লোৱা মাৰিলে, আৰু তাৰপিছত যদি তাত সেই জন্তুটোৰ কিবা পোৱালি আছিলে ওচৰত, সেই পোৱালিবোৰ ধৰি লগত লৈ গুচি আহিলে নমৰাকৈ, জীয়াই জীয়াই লৈ গুচি আহিলে, আনি পেলাই তেওঁলোকৰ লগতে ৰাখিলে। আৰু কেতিয়াবা দৰকাৰ হ'লে খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। মানে কেতিয়াবা যদি খাদ্য বস্তুৰ চিকাৰ কৰা অভাৱ হয় তেতিয়াহ'লে সেই জন্তুটোকে বধ কৰি খাব পাৰিব, নহ'লে বা তেওঁলোকে বিভিন্ন ধৰণৰ কামত লগাবলৈ ধৰিলে। যেনেকৈ পিঠিত বোজা দি পেলাই ধৰি লোৱা কিবা খৰি বা কিবা কিবি লৈ আহিছে, এই জন্তুটোৰ পিঠিতে বোজাটো বৈ লৈ আহিলে। তেনেকুৱা ধৰণে তেওঁলোকে কৃষি কাৰ্যটো ব্যৱহাৰ কৰিবলৈ ল'লে। পিছত মঙহ খোৱাৰ, মাংস খোৱাৰ উপৰিও গাখীৰো খাবলৈ ল'লে। তেনেকুৱা ধৰণে গৰু, ছাগলী, গাহৰি, ভেড়া, ঘোঁৰা, গাধ এইবিলাক তেওঁলোকে পুহিবলৈ ধৰিলে। আৰু এই জন্তুবিলাকে চিকাৰতো সহায় কৰে, লগতে ঘৰ পহৰা দিয়া কামতো কুকুৰ পুহিছিলে। তাৰপিছত এই ৰঙা চিনৰ পিছত চোৱা, নীলা যে চিন দিয়া আছে, কৃষি কাৰ্য মানে খেতি। আৰু যেতিয়াই মানুহে খেতি কৰিবলৈ ল'লে তেতিয়াই মানুহৰ অঘৰী জীৱনৰ অন্ত পৰিল। মানে এনেকৈ যে অনাই বনাই ঘূৰি ফুৰা, কোনো ঘৰ নথকা, সেই তেনেকুৱা জীৱনক কি বুলি কয়? অঘৰী জীৱন। আৰু যেতিয়াই খেতি কৰিবলৈ ল'লে, খেতি কৰিবলৈ হ'লে তাতেতো থাকিব লাগিব। তুমি যদি তাত খেতি কৰি আৰু বেলেগ জেগালৈ গুচি যোৱা কি হ'ব? লাভ হ'ব জানো? বা বেলেগ জীৱ জন্তুৱে গছকি নষ্ট কৰিব, বেলেগ মানুহে আহি খাব। গতিকে খেতি কৰাৰ ওচৰতে থাকিব লাগিব, প্ৰতিপাল কৰিব লাগিব খেতি কৰোঁতে। গতিকে মানুহে ঘৰ সাজি থাকিবলৈ ল'লে আৰু তেনেকৈ গাঁৱৰ সৃষ্টি হ'ল। দেখিছা নহয় ক'লা আঁচডাল, গাঁৱৰ সৃষ্টি হ'ল। এতিয়া অসমত কিমান গাঁও আছে? বৰ্তমান 26,000খন গাঁও আছে বুলি আমাক কিতাপত দিছে। এই তললৈ অহা ৰঙা আঁচডালত চোৱা, 26,000খন গাঁও আছে অসমত। আৰু বেছিভাগ গাঁৱেই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতল ভূমিত অৱস্থিত। সমতল ভূমি মানে যি ওখ পাহাৰীয়া জেগা নহয়, সমান ঠাই, নদীৰ দাঁতিৰ বা আমাৰ যিবোৰ অঞ্চল সেইবোৰ হৈছে সমতল ভূমি। বেছিভাগ গাঁৱে ক'ত আছে? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ দাঁতি কাষৰীয়া সমতল ভূমিত আছে। আৰু কিন্তু সেইবুলি যে অকল সমতল ভূমিতহে গাঁও আছে তেনেকুৱাও নহয়, পাহাৰতো গাঁও থাকে। আমাৰ অসমত 2খন পাহাৰীয়া জিলা আছে। তলত ক'লা চিন দিয়া আছে দেখিছা, পাহাৰীয়া জিলা বুলি। আৰু ছাইডত চোৱা, নামকেইটা চোৱা, 2খন জিলাৰ কি কি নাম সেইকেইটা? কাৰ্বি আংলং আৰু ডিমা হাছাও। 2খন পাহাৰীয়া জিলা আছে অসমৰ, সেই 2খনৰ নাম হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও। আৰু সেই পাহাৰীয়া জিলাবোৰতো গাঁও থাকে। এতিয়া পিছৰ পেজখনলৈ যোৱা, তাত কি দেখিছা? ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ জীৱন ধাৰণৰ প্ৰণালী। মানুহে ভৈয়ামত মানে সমভূমিত, সমতল ভূমিত, আমাৰ নিচিনা জেগাক কি কয়? ভৈয়াম। আৰু য'ত পাহাৰ আছে সেইটো পাহাৰীয়া অঞ্চল। তাত কিদৰে থাকে, কিদৰে খেতি কৰে, কি কি সামগ্ৰীৰ খেতি কৰে বা আন জীৱিকা নিৰ্বাহৰ উপায় কি কি, সেয়া আছে। ভৈয়াম অঞ্চলত সাধাৰণতে সমতল ভূমি, আৰু সমতল ভূমিৰ মাটি হৈছে পলসুৱা। পলসুৱা মানে সাৰুৱা, বৰ বালি চহীয়াও নহয়, বৰ বোকা লেখীয়াও নহয়, কেনেকুৱা? পলসুৱা। মানে তাত মাটি কৰিলে খেতি ভাল হয়। ভৈয়াম অঞ্চলৰ গাঁৱৰ মানুহবিলাকে বিভিন্ন ধৰণৰ খেতি কৰে, যেনেকৈ ধান, মাহ, মৰাপাট, সৰিয়হ, সেইবোৰতো তোমালোকে জানা। শাক পাচলি খেতি কৰে। তাৰোপৰি কুটীৰ শিল্পৰ লগত জড়িত। কুটীৰ শিল্প মানে বাঁহ বেতৰ হওক, মাটিৰ বাচন বৰ্তন বনোৱা হওক, এই যে আমি কিছুমান হাতৰ কাম বা
সৰু লেভেলত মানে কম পৰিমাণে কিছুমান নিজাকৈ যে মানুহবিলাকে ঘৰতে বৈ বিচনী বয় খৰাহী বয় তেনেকৈ যিবোৰ কাম কৰি থাকে বা তাঁত বয় হয় নহয়, সেইবোৰক কুটিৰ শিল্প বুলি কয়। কুটিৰ অৰ্থাৎ কুটিৰ মানে ঘৰতেই কৰিব পৰা, বৰ ডাঙৰ ফেক্টৰী এটাৰ দৰকাৰ নাই, সেইবিলাক কামক কুটিৰ শিল্প বুলি কয়। বাঁহ বেতৰ সঁজুলি হওক, মাটিৰ বাচন বৰ্তন হওক, এনেকুৱা ধৰণৰ কামবোৰ গাঁৱৰ অঞ্চলৰ মানুহে ভৈয়ামৰ মানে য'ত সমতল ভূমি ভৈয়ামৰ মানুহে কৰে। তাৰোপৰি নদীৰ ছাইডত নদীৰ দাঁতিত থকা মানুহবিলাকে কৃষি কাৰ্যৰ লগতে খেতি বাতি কৰাৰ লগতে মৎস্যজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। মৎস্যজীৱী মানে তোমালোকে বুজি পাইছানে? মৎস্য মানে মাছ ধৰি মাছ বেচি জীৱিকা নিৰ্বাহ কৰে। তাৰোপৰি কি কৰে, গৰু ছাগলী পোহে হয় নে নহয়, এইবিলাক ফটোটো দেখিছা, গৰু ছাগলী পোহা, তাৰপিছত হাঁহ পাৰ কুকুৰা, এইবোৰক পশুপালন বুলি কয়। পশুপালন কৰিও মীন পালন, পশুপালন, এই যে দেখিছা মৎস্যজীৱীৰ তলত মীন পালন দেখিছানে, মৎস্যজীৱী নীলা ঘৰটো দি থোৱা আছে তাৰ তলত মীন পালন, এই মীন মানেও মাছ, মীন পালন মানেও মাছৰ কথা কৈছে। আৰু যেতিয়া গৰু ছাগলী পোহে সেইটোক কি কয়, পশুপালন। এই শব্দটো তোমালোকক দি দিয়া নাই বাৰু কিতাপত, কিন্তু তোমালোকে নিজে জানিবা সেইবোৰ হৈছে পশু, আৰু পশু যেতিয়া পুহি পেলাই তাৰ পৰা পইচা ঘটে সেইটোক কি বুলি কয়, জীৱিকা নিৰ্বাহ কৰে, তেনেকৈ সেইটোক কয় পশুপালন। এতিয়া চৰ অঞ্চলৰ কথা কৈছে, পিছৰ পেজখনত চোৱা ক'লা চিন দিয়া আছে যে চৰ অঞ্চল। চৰ অঞ্চল মানে কি, নদীৰ মাজত কিছুমান চাপৰিৰ নিচিনা, নদীয়ে মাটি গোটাই হয় নে নহয়, নদীৰ লগত মাটি বালি সেইবিলাক আহে আৰু সেইবোৰ কোনোবা জেগাত কি হয়, সেইটো গোট খাই গৈ এটা চৰ চাপৰি সৃষ্টি হয়। আৰু তাত বাস কৰা মানুহবিলাকে মাটিবোৰ বালিচহীয়া হয় আৰু তাত ৰবি শস্য যেনেকৈ মাহ, সৰিয়হ, জলকীয়া, তৰমুজ, সেই তোমালোকে যে খোৱা গৰম দিনত তৰমুজ ৰঙা ভিতৰটো খাইছা নাই, সেই তৰমুজ সেইবিলাক খেতি হয় বালিচহীয়া চৰ অঞ্চলৰ মাটিত, নদীৰ মাজৰ যিবোৰ চৰ চাপৰি থাকে তাত। আৰু ৰবি শস্য বুলি কয়, বানপানী হয় নহয়, বাৰিষা হ'লেতো কৰিব নোৱাৰে খেতি, যেতিয়া খৰালি হ'ব তেতিয়াহে নদীখনৰ মাজত বালিখিনি তেনেকৈ চৰ চাপৰিবোৰ বেছিকৈ ওলাই থাকে হয় নহয়, তাত ৰবি শস্য কৰে। সেইকাৰণে চৰ অঞ্চলৰ মানুহে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলত ধান খেতি বেলেগ বা তেনেকুৱা ধৰণৰ খেতি কৰিব নোৱাৰে। ৰবি শস্য মানে তোমালোকে জানা নাই, যিবোৰ খৰালি হয় ঠাণ্ডা দিনত যিবোৰ খেতি হয় সেইবোৰক ৰবি শস্য বুলি কয়। এতিয়া ভৈয়ামৰ চহৰ, এতিয়া গাঁও অঞ্চলৰ কথা কৈ হৈ গ'ল, এতিয়া চহৰ অঞ্চললৈ আহিছে। চহৰ অঞ্চলত কি বস্তু আছে তোমালোকেতো দেখিছাই, টাউনৰ কথা কৈছে, টাউনত সুবিধা বেছি বুলি কৈছে, জনবসতি ঘন বুলি কৈছে। জনবসতি ঘন মানে কম জেগাতে বেছি মানুহ থাকে। এই যে ছবিখন তোমালোকে দেখিছা, এখন চহৰ অঞ্চলৰ ছবি, স্পষ্ট হৈছেনে, কিতাপত চাবা ভালকৈ। এইবোৰ এখন জেগাতে কিমানখিনি ঘৰ আছে চোৱাচোন, গাঁৱত জানো এনেকৈ থাকে ঘৰবোৰ গাত এগা লাগি, গাঁৱত এঘৰ মানুহৰ ডাঙৰ বাৰী থাকে হয় নহয়, গতিকে গাঁৱত জনবসতি পাতল আৰু চহৰৰ জনবসতি ঘন, যান বাহনৰ সংখ্যা অধিক আৰু উদ্যোগসমূহ থাকে, উদ্যোগ মানে ফেক্টৰীৰ কথা কৈছে, আৰু চাকৰি ব্যৱসায় হৈছে গাঁৱৰ চহৰৰ মানুহৰ জীৱিকাৰ মূল উপায়। চাকৰি কৰে নহ'লে কিবা ব্যৱসায় কৰে, তাত খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰে। তাৰপিছত যদি পাহাৰীয়া অঞ্চলত আমি কি খেতি কৰা বুলি কোৱা হয়, সেইটোক জুম খেতি বুলি কয়। পাহাৰীয়া অঞ্চলত যে খেতি কৰে সেইটো জুম খেতি বুলি কয়। জুম খেতি মানে কোনোবা গছৰ কথা কোৱা নাই বা কোনোবা এটা শস্যৰ কথা কোৱা নাই, যেনেকৈ ধান খেতি, এইটো জুম খেতিটো বেলেগ ধৰণৰ, খাপ কাটি কৰে, দেখিছেনে পাহাৰত ছাইডত দেখিছা ফটোখন। জুম খেতি কৰিবলৈ হ'লে পাহাৰৰ এঢলীয়া জেগাত কৰে, আৰু সেই খেতি কৰোঁতে কেনেকৈ কৰে, প্ৰথমে হাবিখিনি জ্বলাই দিয়ে, পাহাৰত যিখিনি হাবি থাকে হাবি প্ৰথমে জ্বলাই দিয়াৰ পাছত তাত যেতিয়া ক'লা ছাইবোৰ হৈ যায় নহয়, তাৰপিছত মাটিখিনি খান্দি লৈ পেলাই অলপ মানে চহায়, আৰু পাহাৰততো তেনেকৈ আমাৰ পথাৰত হাল বোৱা দি চহাবগৈ নোৱাৰে, গতিকে মাটিখিনি তেনেকৈয়ে কোমল কৰে, জ্বলাই দিয়ে, ছাই নিচিনা হৈ যায়, তেনেকৈ তাৰপিছত খেতি কৰে। আৰু তাত কি খেতি কৰা হয় বুলি কৈছে, আহু ধানৰ খেতি কৰে বুলি কৈছে। আহু ধান আমাৰ নিচিনা এনেকুৱা ধান নহয়, আহু ধান কৰে, মাকৈ, তিল, আদা, হালধি এনেকুৱা ধৰণৰ খেতিবোৰ কৰে।
এতিয়া তোমালোকক এটা প্ৰশ্ন দিছে ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ পাৰ্থক্য লিখা। এতিয়া এই পাঠত এইখিনি পঢ়ি থকাৰ পৰাই তোমালোকে পাৰ্থক্য কেইটামান ভাবাচোন, তাৰপিছত তোমালোকে লিখিবা। পিছত প্ৰশ্নও আছে, ভৈয়ামত কি হয়, পাহাৰত কি হয়, কি খেতি কৰে, ভৈয়ামত কেনেকুৱা, পাহাৰত মানুহবিলাকৰ জীৱন ধাৰণটো অকণমান কঠিন, তেওঁলোকে বেছি কষ্ট কৰিবলগীয়া হয়। ঠিক আছে বাৰু, তাৰপিছত পাঠটো শেষ হওঁ আৰু শেষেই হ'ল। এই পিছৰ পেজখনত চোৱা, চাহ বাগিচা অঞ্চলৰ কথা কৈছে। তোমালোকে ওচৰত চাহ বাগিচা দুখন এখন আছে দেখিছা। গতিকে পাহাৰতো হ'ব পাৰে চাহ বাগিচা আৰু ভৈয়ামততো হয়েই। আৰু চাহ বাগিচাবোৰ ব্যক্তিগত খণ্ডৰ আৰু কোম্পানীৰ অধীনত থাকে। কিছুমান মানুহে নিজাববীয়াকৈও চাহৰ খেতি কৰে। তেনেকুৱা মানুহক ক্ষুদ্ৰ চাহ খেতিয়ক বুলি কয়। ক্ষুদ্ৰ চাহ খেতিয়ক মানে তেওঁলোকে বৰ ডাঙৰ বাগিচা বাগানত নকৰে, তেওঁলোকৰ যি মাটি আছে তাতেই চাহৰ খেতি কৰে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ আমাৰ এক উদ্যোগ। চাহ উদ্যোগটো অসমৰে গুৰুত্বপূৰ্ণ উদ্যোগ। আৰু চাহ উদ্যোগত শ্ৰমিকসকল থাকে। তাত বাগানত পুৰুষ মহিলা উভয়ে শ্ৰমিকৰ কাম কৰে। আৰু কুমলীয়া পাতবোৰ ছিঙে, তাৰপিছত সেইবোৰ গাড়ীৰে ফেক্টৰীলৈ নিয়ে, আৰু ফেক্টৰীলৈ নি পেলাই পিছত কি হয়, সেইবোৰৰ পৰা চাহ তৈয়াৰ কৰে। চাহ তৈয়াৰ কৰি আমি চাহ খাবলৈ বেছি দিয়ে, সেইবোৰ বহুত দাম দি বেচে, আমিও খাওঁ, বাহিৰলৈও পঠিয়ায়, তেনেকুৱা ধৰণে। গতিকে এই হালধীয়া বক্সটোত কি দিয়া আছে চাই লওঁচোন এবাৰ। গাঁও অঞ্চলৰ বেছিভাগ লোকেই কৃষি কৰ্ম, কুটীৰ শিল্প, মীন পালন, হাঁহ কুকুৰা পালন ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি সীমিত সা সুবিধাৰে সমাজ পাতি বাস কৰে। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো ঠাইতে গাঁও অঞ্চল আছে। এতিয়া পাই অহা কথাখিনিকে আকৌ এবাৰ কৈ দিছে। শিল্প বাণিজ্য, চাকৰি, ব্যৱসায় আদিৰ সুবিধা থকা আৰু উন্নত শিক্ষা, চিকিৎসা, যাতায়াত, বিজুলী মানে কাৰেণ্টৰ কথা কৈছে, এই বিজুলী ঢেৰেকণিৰ কথা কোৱা নাই দেই। বিজুলী, পানী আদিৰ ব্যৱস্থা থকা ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহে হ'ল চহৰ অঞ্চল। অসমত ভৈয়াম, পাহাৰ দুয়ো ঠাইতে চহৰ অঞ্চল আছে। চহৰ অঞ্চল কাৰ্বি আংলঙতো আছে, ডিমা হাছাও জিলাতো আছে। তাৰপিছত তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে, এইটো পঢ়ি চাবা। তোমালোকৰ ঘৰৰ ওচৰৰে 5 ঘৰ মানুহৰ তেওঁলোকে কি কি খেতি কৰে, বা তেওঁলোকৰ চাকৰি কৰা মানুহ আছে নেকি ঘৰত, ব্যৱসায় কিবা কৰে নেকি, তাৰ বিষয়ে এটা তথ্য সংগ্ৰহ কৰিবলৈ কৈছে। এইটো তোমালোকে অকলে কৰিব নালাগে, তোমালোকে কেইবাজনো লগ লাগি সেইটো প্ৰজেক্ট হিচাপে পিছত স্কুল খুলিলে দিবা, এতিয়া দিব নালাগে বাৰু। তাৰপিছত তোমালোকে এই প্ৰশ্নখিনি চাবা। আজি 8 নম্বৰ পাঠটো শেষ হ'ল। আদিম মানুহে কিদৰে জীৱন নিৰ্বাহ কৰিছিলে, আৰু তাৰপিছৰ পৰা আহি বৰ্তমান অসমৰ কথালৈকে, অসমৰ চহৰ অঞ্চল, নগৰ অঞ্চল, ভৈয়ামৰ, পাহাৰৰ বিভিন্ন কথা সামৰি জীৱন ধাৰণ প্ৰণালী এই বুলি যিটো পাঠ আছিলে, মানুহে কিদৰে জীৱন নিৰ্বাহ কৰে, তোমালোকে পঢ়িবলৈ পালা। আৰু এতিয়া প্ৰশ্নখিনি এবাৰ চাবা। প্ৰশ্নখিনি কিতাপতেই আছে, দিয়া আছে, ভালকৈ চাবা, পঢ়িবা নিজে পাঠটো। তাৰপিছত প্ৰশ্নখিনি কৰি পেলাই মোক হোৱাটছএপত ফটো মাৰি দেখুৱাবা দেই, সোনকালে দেখুৱাবা। তাৰপিছত আমি 9 নম্বৰ পাঠটোলৈ যাব লাগিব। ঠিক আছে।